বন্ধুসকল, আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই বিৰাট ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ঘণ্টা বটনটো দবাই দিব। আজিও 45 ডিগ্ৰী চেলচিয়াছ। এই সূৰ্যটোৰ কি সন্যাস নাই নেকি? কিয়া যদি থাকিলা হয় তেতিয়ালৈ কণ্ট্ৰল কৰি ৰাখিব পাৰিলা হয়। জিংকে তোক ৰাখে। আমাক কোনো কণ্ট্ৰল কৰি ৰাখিব নোৱাৰে, বুজছা? ভৈৰা মই তোক কণ্ট্ৰল কৰি নাৰাখো। মইতো জমাই দে কৰি আছো অলপ। এগলা জমাইনে কোন কিবি নেক্সট বাৰ কানে মূৰে পৰি যাব কিন্তু। তোক মই কৈছিলো না বজাৰ কৰিব যাবা, কি ভাল কৰি আছে একেলগে চলিৰ লগত। আৰু এইবিলাকতো কাম নাই, সদায় ইয়াতে ঘুমাবা, পুৱাই চাহ কিনতে ফ্ৰীতে পাইছি। যা আছো ৰবা, এই নিউজটো শিকক এখনি চাই কিনে যাওঁ। এইবিলাকো লৈ যা লগত আৰু মান্য প্ৰাংতে যা। বাপৰে বৌকো একদম কালি মায়ান দেখি আহক এটলি। সেইকাৰণেতো মই মৰমটো টাং কাটি দি বুলি মাতো। কি কি কৈছা তো? বজাৰ কৰিব গৈছে না আৰু মই কিবা ক'বা লাগে। ভাই যো মান্য প্ৰাওতে বেয়া দিব কিন্তু আজি। সঁচাকে মাৰিব বুলি ভাবছা নেকি? এইগিলা নাই বকি আছে মৰমতে। মতিৰিয়ে মোক মাৰিব পাৰে নেকি? এনে কৰা দেই। এই সিগলা বাদ দি মোৰ এটা গান শুন। सुनो गौर से दुनिया डालो, बुरी नजर ना को पे डालो, सबसे आगे होगा नींबू पानी। क्या लगती है? ने पिया है तुम भी पियो हो। তো কেছে নালাৰ পানী কোনে কোনে খাব হাত দাং। সেই চলি যাবি না একেবাৰে? চলি এনে গৰমত দিন মাথা গৰম উঠি আছে, এই গৰমত এটা মাথাটো গৰম নকৰবি মোৰ। ইফালে কি হ'ল জলদি কও। আপোনালোকৰ ঘৰত ঠাণ্ডা পানী আছে নেকি? অলপ লাগছিল। কিয়া তহঁতৰ ঘৰত নাই নেকি? নহয় মই ভাবিছিলো আপোনালোকৰ কিন্তু প্ৰথমে শেষ কৰলাও। নিজৰ ঘৰত কিন্তু খাবেই ন। বঢ়িয়া লাগা সেই কৰিবৰ কাৰণে আহিছিলি তহঁতে। ইমান দাম আছে পানীৰ, দুদিন পিছত সোণৰ দোকানত পাবি যে বাজাৰত। তোক মই কৈছিলো না বাজাৰত যাবা সোনকাল চব্জি কিনতে আনবা। এই নহয় বাজাৰ নহয় সোণাৰ। দে আহি গেলে তো ডাংগাতি দিৰিটো জংঘতি দিৰি। তই তো যাবি না নাই বাজাৰত? সেই কেনেকে যাবি বাজাৰত এই গৰমখনত? তই বুজি নাপা। ডাংগাতি আজি তই শেষ, তোৰ দিন বেয়া, তোক লগৰ কেইটাই খালাক তোক তই শেষ।